নমস্কাৰ মই প্রাঞ্জল ফুকনে প্রাঞ্জল মোটিভেটৰ ইউটিউব চেনেললৈ পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ। তোমাৰ মনলৈ কেতিয়াবা এনেকুৱা ভাব আহে নেকি যে মই এই কামটো কৰিব নোৱাৰিম, টান, মোৰ দ্বাৰা এই কামটো সম্ভৱ নহয়, মই এই কামটো কৰিব নোৱাৰিম। কোনো এটা কামেই কঠিন নহয়, তাক মাথো আমি খণ্ড খণ্ডকৈ বিশ্লেষণ কৰিব লাগে। এই পৃথিৱীত একো কামেই টান নহয়, সকলো উজু, কিন্তু তাক আমি খণ্ড খণ্ডকৈ বিশ্লেষণ নকৰোঁ কাৰণে সি আমাৰ কাৰণে এটা টান কাম হৈ পৰে। আৰু তুমি আজিৰ পৰা যি কাম তুমি টান বুলি ভাবিছা তাক খণ্ড খণ্ডকৈ বিশ্লেষণ কৰি চাবা আৰু সেই কামটো তোমাৰ বাবে সহজ হৈ পৰিব। তো মই বিদায় লৈছোঁ প্ৰাঞ্জল ফুকনে প্রাঞ্জল মোটিভেটৰ ইউটিউব চেনেলৰ পৰা। আপোনাৰ যদি ভাল লাগিলে ভিডিঅ'টো লাইক এটা কৰি দিব।